ওরাই যোৱাত ইয়াতে 5জন একদম ডেড বডি হৈ গৈছে আৰু ৰিজাৰ্ভেশ্যন কোটা তৈয়াৰ কৰা হৈছে তাত আমি এতিয়ালৈকে মিট কৰিব পৰা নাই। हेलो एवरीवन गुड इभिनिं आसा खालामो नोंथांमोना जोबोर मोजां दं आरो लोगोसे आंबो नोंथांनि अननायाव इसोरनो जोबोर मोजां दं। स' बे मोनानि समाव मोजां क्लियार नुवाब्लाबो नोंथांमोननो आङो मोनसे भिडिअ इमारजेन्सि लानानै फैबाय। माने नोंथांमोना सिगांनि भिडिअ इन्ट्र' नुनानै निश्चय बुजि मोनखाबाय मोनसेया जाहैबाय एसामिसनि आरो मोनसेया जाहैबाय बर'नि नङा होमबा। मानो होनोब्ला जोंहा डिफेन्स बर' एबसुनि आफादगिरि बिथाङा सुप्रिम कर्टआव मा बाथ्रा बुंखो जोंनि बर' ट्राइबेलफोरनि थाखाय एबा बर' हारिनि थाखाय गिनो गोनां नामा फिउचाराव बा बे फैबाय थानाय जेनेरेशनाव नोंथांमोना जोबजासिम भिडिअखौ नायब्ला निश्चय बुजि मोनगोन आरो लोगोसे सिगाङाव होनाय भिडिअ इन्ट्र' नोंथांमोना नुयोब्ला फुरा बुजि मोनगोन होननानै आं आसा खालामो। नोंथांमोना एसामिसखौबाबो बुजिखायो मानो होनना बुङोब्ला दायो बल बम सोलिगासिनो दं नङा होमबा। बल बमनि मुङै माने बल बम फुजायाव गारि लानानै गिदिङो नङा होमबा। नैबे गारि लानानै गिदिंनायाव माने गंसे ट्राकआ क'क्राझार जिल्लानि सिङाव थानाय सेरफांगुरि साइडआव जादों आरो बे घटनाया माने खेबसेनो माने 7 सुबुंनि जिउ खहा 6 जनसो माने डाइरेक्ट माने आघात जाखादों 6-7 जनसो दा सानैया हस्पिटाल मोनदों होनदों आरो साबाया जायगायावनो जिउ खहा जाखादों। दा नोंथांमोना निश्चय नुखाबाय जानांगौ बा नुवाखैबो जानांगौ जायफोर नुवाखै नोंथांमोना आंनि भिडिअनि गेजेरजों नायलांदो बा आंनि चेनेलनि गेजेरजों नायलांदो। जाय हक नोंथांमोन दिनै आहा जेबो कन्टेन्ट गैयामोन बा भिडिअ गैयामोन नोंथांमोननो आङो बेखौनो बेखिनिखौनो होनो होननानै निश्चय लाना फैबाय। आसा खालामो नोंथांमोना जाहाथे जोबजासिम नायनानै जोबथारनायाव कमेन्ट सेक्सननि गेजेरजों कमेन्टआव फोरमायहरगोन आरो जा डिफेन्स बर' सारा थारैनो एबसुनि आफादगिरि मानगोनां डिफेन्स बर' सारा थारैनो मा सानमारदों एबा बर' समाजनि थाखाय मोजां हाबा मावनो थाखाय रेडि जामारदों नामा बा जानजि खाफ्रामारदों नामा नोंथांमोना जोबथारनायाव भिडिअखौ नायजोबनानै लायोबा बुजि मोनगोन आरो नोंथांमोना कमेन्ट सेक्सनाव कमेन्ट बक्सआव हरनो माब्लाबाबो दाबाव। दा जाय हक नोंथांमोन आङो भिडिअखौ होना होनदिनि नोंथांमोना जोबजासिम नायनानै लादो। ঘটনাটো এনেকা হ'ল যে চেৰপাংগুৰি এইফালৰ পৰা এটা ট্ৰাক আহি এটা বুলেৰ' পিকআপ আছিল বুলেৰ' পিকআপটোক মাৰি 3-4টা বাইকক উৰাই তাৰপিছত মানুহ 4জন 6জন 7জন মানুহক উৰাই দিলে আৰু উৰাই যোৱাত ইয়াতে 5জন একদম ডেড বডি হৈ গৈছে আৰু 2জন হস্পিটেলত সংকটজনক অৱস্থাত আছে। মানে আমি এনেকা মানে দেখা নাই কেতিয়াও আৰু আমি মানে ভাবাও নাই যে এনেকা এটা ঘটনা হ'ব আৰু গাড়ীবিলাকো একদম ৰাস্তাৰ ছাইডতে আছিল মানুহবিলাকো একদম ৰাস্তাতে নাছিল ছাইডত আছিল কিন্তু গাড়ীটোৰ জখতে এতিয়া কি ক'ম এনে মানে জানি বুজি মাৰিল নেকি এনেকা ড্ৰাইভাৰটো এনেকাই লাগিছে আমাৰ। কেইজন মৰিলে? মোটামুটি 5জন ডেড স্পট ডেড 5জন আৰু দুজনক হস্পিটেলত লৈ গৈছে। এইটো সংকটজনক অৱস্থা আছে। এইটো আমি পুংখানুপুংখভাৱে পৰ্যালোচনা কৰি আমাৰ আজিৰ সভায়ে এইটোৱেই সিদ্ধান্ত লৈছোঁ সমন্বয়ৰক্ষী কমিটি যে জনজাতীয় দল সংগঠনৰ অসম যে প্ৰয়োজনত আমাৰ সিদ্ধান্ত আমি অলৰেডি ল'লোঁ। আমি সুপ্ৰিম কোৰ্টত মহামান্য উচ্চতম ন্যায়ালয়ত পুনৰ আজি এইটো এই জাজমেণ্টটো ৰিভিউ কৰিবৰ কাৰণে আমি পিটিশ্যন দিয়াৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ। কিয়নো অসমত 14টা যি ট্ৰাইবেল আমাৰ যিখিনি মানে জনগোষ্ঠী আছে এই জনজাতিসকলৰ মাজত এইটো এটা বিভাজন কৰা উত্তৰ পূৰ্বাঞ্চলত যিখিনি আমাৰ ট্ৰাইবেল আছে এইটো এটা বিভাজন কৰা এটা নীতি তৈয়াৰ কৰিছে। আমি জনজাতিসকল জনসংখ্যাৰ ভিত্তিত সামাজিক ভৌগোলিক অৰ্থনৈতিক ক্ষেত্ৰত আমি বিভিন্ন প্ৰান্তত আমি স্কেটাৰ্ড হৈ আছোঁ আৰু পিছ পৰি আছোঁ। যিহেতু চিডিউল ট্ৰাইব বা চিডিউল কাষ্ট সেই ব্যৱস্থাটো অকল এটা দৃষ্টিকোণৰ পৰা বনোৱা হোৱা নাছিল। বি.আৰ. আম্বেদকাৰ যিজনে মহান এই সংবিধান প্ৰণেতা তেওঁ দেশৰ ভৱিষ্যত যিবিলাক পিছপৰা জাতি জনগোষ্ঠী যিবিলাকে নিপীড়িত শোষিত আৰু বিভিন্ন ক্ষেত্ৰত তেওঁলোকে পিছ পৰি আছে সেই সমাজখনক সেই জনগোষ্ঠীটো এই জনজাতীয় লোকসকলক আগবঢ়াই নিয়াৰ কাৰণে তেওঁ সংবিধানত লিপিবদ্ধ কৰিছিল আৰু সংবিধানহে মূল সংবিধানটো আল্টিমেট আৰু এই সংবিধানত ৰাষ্ট্ৰপতিক অধিকাৰ দিয়া হৈছে আৰু ৰাষ্ট্ৰপতিহে নিৰ্ধাৰণ কৰিব সংসদত বিধেয়ক আনিব সংসদত আইন প্ৰণয়ন কৰিব সংসদত পলিচি নিৰ্ধাৰণ কৰিব আৰু এইটো ৰাজনীতিকভাৱেহে যিসকল জনপ্ৰতিনিধি তাত পাৰ্লিমেণ্টত এমপিসকল জিকি গৈছে বা ৰাজ্যসভাত যিসকল জিকি গৈছে তেওঁলোকে দেশৰ ভৱিষ্যত এই নীতিটো লৈ পেলাই দিক নিৰ্ধাৰণ কৰিব তাৰপিছতহে সিদ্ধান্ত হ'ব। সেইটো এনেকুৱা নহয় যে কোনোবা পাঞ্জাৱ কোনোবা অন্ধ্ৰপ্ৰদেশৰ সেই বিশেষ যি এটা
মানে ট্ৰায়েল আৰু এই জাজমেণ্টটো লৈ পেলাই সমগ্ৰ দেশত বলবৎ হোৱাকৈ 341, 342টো আওকাণ কৰি আৰ্টিকেল 15 সাব ক্লজ 4, 16 সাব ক্লজ 4ক আওকাণ কৰি পেলাই যে উচ্চতম ন্যায়ালয়ে মহামান্য DY চন্দ্ৰচূড় মুখ্য ন্যায়াধীশৰ যি এটা বিচাৰপীঠ 7জনী আছিল তাৰে 6জন তেওঁলোকে এফাৰ্মেটিভ একশ্যনৰ কাৰণে লিখিছে, এজনে তাৰ বিৰোধিতা ডিচেণ্ট নোট দিছে। তো এই ব্যৱস্থাটো এনেকুৱা নহয় যে তেওঁলোকে আৰ্টিকেল 142ৰ অধীনত মানে এটা জাজমেণ্ট দিব, সেই জাজমেণ্টটো লাগু কৰা হ'ব, তাত জনজাতিসকলৰ ঐক্যতা ধানবান হৈ যাব, ডিভাইড হ'ব। আৰু ক্ৰিমিলিয়াৰৰ ক্ষেত্ৰত যোনটো এতিয়া 8 লাখ মানে OBCৰ ক্ষেত্ৰত লোৱা হৈছে, STৰ ক্ষেত্ৰত 3 লাখ হ'ব না 5 লাখ হ'ব না 2 লাখ হ'ব, সেইটো কেনেকৈ নিৰ্ধাৰণ কৰিব? আৰু জনজাতিৰ লোকসকল সহজ সৰল হয়। আমি যোনটো ডমিনেণ্ট ক্লাছ বুলি ইয়াত লিখা হৈছে, সেই ডমিনেণ্ট ক্লাছটো এতিয়ালৈকে জনজাতিসকল যদি থাকিলেহেঁতেন তেতিয়াহ'লে এই যে 12,155 যি বেকলগ ভেকেঞ্চি আছে তাত ফিল আপ কৰিব পাৰিব লাগিছিল। আজিৰ তাৰিখত 1 লাখ নিযুক্তি অসম চৰকাৰে প্ৰক্ৰিয়া চলাই আছে, কিছুমান দিলে কিছুমান দিব। তাত জনজাতিৰ লোকসকলে কিমান তাত স্থান পাইছে সেই বিষয়টো মানে বিবেচনা কৰাৰ কাৰণে বা সেই বিষয়টো চাবৰ কাৰণে আমি যথেষ্ট যত্ন কৰিছোঁ। আৰু ইয়াত যোনটো EWS, OBC, SC, ST, ST হিল, ST প্লেন গোটেই মিলাই 59.5 যি এটা কোটা ইয়াত তৈয়াৰ কৰা হৈছে, 40.5 আনৰিজাৰ্ভ, সেই কোটাত এতিয়ালৈকে আমাৰ মানুহবিলাক যাব পৰা নাই। তো ইয়াৰ কাৰণে দেশৰ ভিতৰত SC, ST সকলে যি ৰিজাৰ্ভেশ্যন কোটা তৈয়াৰ কৰা হৈছে তাত আমি এতিয়ালৈকে মিট কৰিব পৰা নাই। তাত এপইণ্টমেণ্টে হওক, এডমিশ্যনে হওক, ৰিক্ৰুইটমেণ্টে হওক, তাত আমি মানে স্থান ল'ব পৰা